সৌৰভ দাসৰ ৰচনাৰ এটি কবিতা নেইনা। আমাৰ অসমীয়া পৰম্পৰাৰে ইউটিউব আৰু ইনষ্টাগ্ৰামত খলকনি তোলা এজনী কন্যা। তাইৰ নাম হ'ল নেইনা। নেইনা ইউটিউব আৰু ইনষ্টাগ্ৰামৰ যোগেদি জীয়াই ৰাখিছে অসমীয়া পৰম্পৰা। তাকে দেখি আমাৰ ল'ৰাবিলাকে নেইনাৰ বাবে হৈছে বলিয়া। আজি যে হৈছে আমাৰ অসমীয়া ছোৱালীবিলাক মডাৰ্ণ। নেইনাই ইউটিউব আৰু ইনষ্টাগ্ৰামৰ যোগেদি অসমীয়া ছোৱালীবোৰক কৰিব খুজিছে পৰিত্ৰাণ। অসমৰ ছোৱালীবিলাক আজি যে নহয় মডাৰ্ণ, অসমীয়া পৰম্পৰাৰে যেন এক চিনাকি। মডাৰ্ণ সাজপাৰ এৰি নেইনাৰ দৰে চাদৰ মেখেলাৰে ইউটিউব আৰু ইনষ্টাগ্ৰামত হৈ ৰয় যেন এক চিনাকি। আমি অসমৰ অসমীয়া ছোৱালী। ধন্যবাদ।